আজি মই শিকাম এডব ফটোশ্বপ 7.0 হোৱাটছআপৰ পৰা লোৱা ফটো বা মোবাইলৰ পৰা লোৱা ফটো কেনেকৈ আমি পাৰফেক্ট প্ৰিন্ট কৰিব পাৰোঁ সেই বিষয়ে শিকাম। ভিডিঅ'টো ভালদৰে চাই থাকিব। যিবিলাকে মোৰ চেনেলত নতুন হয় কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফটোখন মই ওপেন কৰিছোঁ এডব ফটোশ্বপত। ওপেন কৰাৰ পিছত আমি এইখিনি ক্ৰপ কৰিব লাগিব। প্ৰথমতে ইয়াত টুলবাৰত ক্ৰপ অপশ্যন আছে, ইয়াত আমি সিলেক্ট কৰি পেলাই তলৰ পৰা ওপৰলৈ ড্ৰেগ কৰি দিছোঁ। তো এনেকুৱাকৈ সিলেক্ট কৰিব লাগে। এতিয়া আমি এইটো ৰাইট সাইডত ক্লিক কৰি দিছোঁ। এতিয়া আমি Ctrl+Shift+L প্ৰেছ কৰি দিছোঁ। তাৰপিছত এইটো লক হৈ আছে, লকটো আমি আনলক কৰিব লাগিব। ইয়াতে লকৰ যিটো চিন আছে লেয়াৰত ডাবল ক্লিক কৰি দিছোঁ, তাৰপিছত অ'কেত ক্লিক কৰি দিছোঁ। এতিয়া আমি কিবৰ্ডৰ পৰা Ctrl+T প্ৰেছ কৰি দিম, কৰি দিছোঁ। এতিয়া আমি কিবৰ্ডৰ পৰা কণ্ট্ৰল প্ৰেছ কৰি ৰাখি পেলাই আমি মাউচটো এনেকৈ ড্ৰেগ কৰি দিম। ফটোটো সেট কৰি ল'ম, এনেকৈ মিলাই ল'ম। ধুনীয়াকৈ মিলি গৈছে। এতিয়া আমি ওপৰত যিটো ৰাইট চিন দিয়া আছে ইয়াতে ক্লিক কৰি দিছোঁ। মই ক্লিক কৰি দিলোঁ ইয়াতে। তাৰপিছত এইটো আমি 10 টুলৰ দ্বাৰা আমি ফটো পেজটো অকণমান চাফা কৰি ল'ব লাগিব। ইয়াতে আপোনাৰ হাইলাইট দিছোঁ আৰু ইয়াতে আমি এক্সপ্ল'জাৰ 44 সিলেক্ট কৰিছোঁ। এনেকৈ চাফা কৰিব পাৰি। এনেকুৱাকৈ মাউচটো ড্ৰপ কৰি পেলাই দিলে হ'ল। ধুনীয়াকৈ চাফা হৈছে। এইটো Ctrl+L প্ৰেছ কৰি পেলাই আমি লেভেলটো অকণমান কৰি দিছোঁ, টেক্সটকেইটা ডাৰ্ক কৰি দিছোঁ। তাৰপিছত আমি এনেকৈ মিলাই চালে হ'ল। তাৰপিছত অ'কেত ক্লিক কৰি দিছোঁ। ইয়াত ধুনীয়াকৈ দেখা পাইছে টেক্সটবিলাক। অকণমান চাফ কৰি দিছোঁ আৰু বাছ। আঙুলিৰ যিটো চিন আছে এইটো কেনেকৈ গুচাব পাৰি সেই বিষয়ে দেখাম, ভিডিঅ'টো চাই থাকিব। তো এইটো গুচাবৰ কাৰণে আমি ল'ব লাগিব পেষ্ট টুল। এইটো পেষ্ট টুল হয়। তাৰপিছত আমি আঙুলিটো আঙুলিটো অকল সিলেক্ট কৰি ল'ম। এনেকৈ মাউচটো ড্ৰেগ কৰি পেলাই সিলেক্ট কৰি ল'ম। তাৰপিছত তাতে ক্লিক কৰি পেলাই আঙুলিৰ ওপৰত ক্লিক কৰি পেলাই মাউচটো ড্ৰেগ কৰি হোৱাইট জেগাত আমি ড্ৰপ কৰি দিব লাগে। তো অকণমান চিনটো থাকি গ'ল। তো এইটো গুচাবৰ কাৰণে আমি কালাৰ ল'ব লাগিব। এইটো হোৱাইট কালাৰ সিলেক্ট কৰি লৈ পেলাই আমি কিবৰ্ডৰ পৰা L+ বেক স্পেচ প্ৰেছ কৰি দিছোঁ। এয়া গুচি গৈছে। দেখিছেনে একদম ক্লিয়াৰ। যেনেকৈ প্ৰিণ্ট আউট কৰে তেনেকৈ হ'ব। তো এইখিনি। এতিয়া আমি আধাৰ কাৰ্ডটো দেখুৱাম, আধাৰ কাৰ্ডটো কেনেকৈ প্ৰিণ্ট কৰিব পাৰি। ইয়াত চাব কেনেকৈ টেৰা হৈ আছে ফটোটো। তো এইখিনি আমি পাৰফেক্ট কেনেকৈ প্ৰিণ্ট কৰিব পাৰোঁ সেই বিষয়ে শিকাম। ওপেন কৰিছোঁ এডব ফটোশ্বপত। প্ৰথমতে এইখিনি ক্ৰপ কৰিব লাগিব।
অলপমান উঠাই দিছোঁ। ক্ৰপ কৰি দিছোঁ। এতিয়া আমি কীবৰ্ডৰ পৰা Ctrl+Shift+L প্ৰেছ কৰি দিছোঁ। লকটো আনলক কৰি দিছোঁ। তাৰপিছত Ctrl+D কীবৰ্ডৰ পৰা কণ্ট্ৰল কি প্ৰেছ কৰি পেলাই এনেকৈ ছেট কৰি দিছোঁ। এনেকৈ মিলাই দিছোঁ। এয়া তো এনেকুৱাকৈ ফটো যদি টেৰা হৈ থাকে এনেকুৱাকৈ চিধা কৰিব পাৰি। একেবাৰে ইজি প্ৰচেছ। এনেকুৱাকৈ নিজৰ পচন্দ মতে মিলালে হ'ল। অলপমান ক্ৰপ কৰি দিওঁ, ভালকৈ মিলা নাই। এতিয়া আমি ড'জটো লৈছোঁ। এইটো ড'জটো নহয়, এই তলৰটো হয়। এইটো ড'জটো হয়। ইয়াতে হাইলাইট দিয়া আছে। এক্সপ'জাৰ 44ৰ ওপৰত দিব আৰু বা 40ৰ ওপৰত দিলে হ'ব, তলত দিব নালাগে, তেতিয়া চাফা হ'ব। এনেকৈ ড্ৰেগ কৰি দিছোঁ ফটোৰ ওপৰত, এনেকৈ চাফা হৈ গৈ আছে। অলপমান ক্ৰপ কৰি দিছোঁ। অ'কে কৰি দিছোঁ। ধুনীয়াকৈ ক্ৰপ হৈ গৈছে। চাফা কৰি দিছোঁ আকৌ। তো এনেকুৱাকৈ চাফ কৰিব পাৰি ফটো যদি এনেকুৱা যদি ক'লা হৈ থাকে। Ctrl+L প্ৰেছ কৰি দিছোঁ। লেভেল যিটো হয় আমি ইয়াতে মিলাই দিছোঁ অলপমান, যাতে ডাৰ্ক হৈ থাকে টেক্সটবিলাক। অলপ ক'লা ক'লা হৈ গৈছে, আকৌ চাফা কৰি দিছোঁ। ধুনীয়াকৈ চাফ হৈ গৈছে। আগত কেনেকুৱা আছিল, ফটো টেৰা হৈ আছিল, ক'লা হৈ আছিল, এতিয়া অলপ চাফ হৈ গৈছে। এতিয়া যদি প্ৰিণ্ট কৰোঁ ধুনীয়াকৈ ওলাব। মানে মোবাইলৰ পৰা ফটো লোৱা বুলি বা হোৱাটছএপত লোৱা ফটো তেনেকুৱা ধৰিব নোৱাৰিব আৰু। এতিয়া মই আৰু এটা ফটো লৈছোঁ। এইটো মোবাইলৰ পৰা তোলা ফটো হয়। তো এইটো ফটো পাৰফেক্টলি কেনেকৈ প্ৰিণ্ট কৰিব পাৰি দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকিব। ক্ৰপ টুল চিলেক্ট কৰি পেলাই ফটোটো এনেকৈ চিলেক্ট কৰি দিব তলৰ পৰা ওপৰলৈ। এনেকুৱাকৈ নিজৰ ইচ্ছামতে মিলালে হ'ল।
এনেকুৱাকৈ মিলাই দিছোঁ। বাছ তাৰপিছত এইটো ৰাইট চিনত ক্লিক কৰি দিছোঁ। কীবৰ্ডৰ পৰা প্ৰেছ কৰি দিম Ctrl+Shift+L, হাইলাইট হৈ গৈছে। তাৰপিছত এইটো লকটো আনলক কৰি দিছোঁ। ইয়াতে ডাবল ক্লিক কৰি দিছোঁ, অ'কেত ক্লিক কৰি দিছোঁ। তাৰপিছত কীবৰ্ডৰ পৰা প্ৰেছ কৰি দিম Ctrl+T। তাৰপিছত কণ্ট্ৰল কীটো প্ৰেছ কৰি ৰাখি পেলাই এনেকা মাউচেদি এনেকা আমি সেট কৰি ল'ম ফটোটো। এনেকুৱাকৈ মিলাই দিছোঁ, ইফালেও মিলাই দিছোঁ। বাছ এনেকুৱা মিলাই দিলোঁ ধুনীয়াকৈ। তাৰপিছত ইয়াতে ৰাইট চিনত ক্লিক কৰি দিছোঁ। ফটোটো অলপ ক'লা হৈ আছে, তো অলপ চাফ কৰিব লাগিব। তো চাফ কৰিবৰ কাৰণে অলপমান এইটো ক্ৰপ কৰি দিছোঁ, অলপমান ভালদৰে মিলা নাই, তো সেইকাৰণে আকৌ মিলাই দিছোঁ। ৰাইট চিনত ক্লিক কৰি দিছোঁ। এতিয়া আমি ড'জটো লৈছোঁ। তাৰপিছত এইটো আমি ইয়াতে ৰেঞ্জত হাইলাইট চিলেক্ট কৰি ল'ম। এক্সপ্ল'জাৰটো ল'ম আমি, এতিয়া 1 আছে তো অলপ বঢ়াই দিছোঁ, 60-70 এনেকৈ কৰি দিছোঁ। তাৰপিছত এনেকৈ মাউচেদি এনেকৈ ড্ৰেগ কৰি দিলে হ'ল। দেখিছে কেনেকৈ চাফ হৈছে। এয়া যিবিলাক ক'লা ক'লা হৈ আছিল এইবিলাক অকণমান চাফ হৈ গৈছে। একেবাৰে ইজি প্ৰচেছ, এবাৰ ট্ৰাই কৰিলে গম পাই যাব। যিবিলাক ক'লা ক'লা হৈ আছে এইবিলাকে আমি চাফ কৰি দিছোঁ। Ctrl+L প্ৰেছ কৰি পেলাই লেবেলটো ওলাই দিছোঁ। তাৰপিছত অকণমানটো মিলাই দিছোঁ টেক্সটটো হাইলাইট কৰিবৰ কাৰণে। আকৌ ক'লা ক'লা আহি গৈছে, কিন্তু আকৌ এবাৰ আমি মাউচটো ড্ৰেগ কৰি দিছোঁ। যিবিলাক ক'লা আজ আছে এইবিলাক গুচি যাব এনেকৈ ড্ৰেগ কৰিলে। দেখিছে ধুনীয়াকৈ চাফ হৈছে। চাওক ধুনীয়া ক্লিন হৈ গৈছে ফটো। এতিয়া যদি প্ৰিণ্ট কৰি লওঁ, মোবাইলৰ পৰা লোৱা ফটো বুলি ধৰিব নোৱাৰিব। পুৰা চাফ হৈ গৈছে। চোৱা ধুনীয়া হৈ গৈছে। তো এতিয়া যদি প্ৰিণ্ট কৰোঁ ধুনীয়া হৈ যাব।